हेलो बंधुসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি দেওবাৰ, আপোনালোক সকলোৱে চাগে সকলোৰে লগত ঘৰৰ মানুহৰ লগত মিলি এসাঁজ ভালদৰে বনাই খাই ভাল লাগে নহয় জানো। আজি যিহেতু হলিডে, আজি ময়ো এই ভিডিঅ'টোত আমি এসাঁজ ভালদৰে বনাই পিনি দেওবৰীয়া সকলোৰে লগত একেলগতে খাম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজিৰ দেওবৰীয়া সাজৰ আমাৰ মেইন ৰেচিপিটো হ'ল চিকেন চিম্পল ডিজাইনত বনাম আজি। চিকেন পিঁয়াজ, পিচি লোৱা পিঁয়াজ, ৰচুন, আলু দি এইখিনি বনাম। তাৰপিছত আছে আমাৰ টেঙা জোল বনাম আজি। এতিয়া সৰু বিলাহী বতৰ, মাটিকাঁদুৰি, মানিমুনি এইবিলাকেৰে সৈতে আৰু এইটো কণ বিলাহীৰ লগত এখন টেঙা জোল হ'ব। তাৰপিছত হ'ব আমাৰ পচলা। এতিয়া বহাগ মাহত পচলা খাব লাগে, গতিকে পচলা লগত বুট দিলে কিমান সোৱাদ হয় আপোনালোকে হয়তো জানে। ইয়াৰ লগত জলকীয়া, পিঁয়াজ, এই ধৰণে আজি আমি এইখিনি গোটেইখিনি বনাই লওঁ। দেওবৰীয়া সাঁজত ইয়াৰ পোলাও বনালোঁ, ভেজ পোলাও। তাৰপিছত ইয়াত পচলা ভাজি বনালোঁ, আপুনি যিহেতু দেখাইছিলোঁ। আৰু এয়া চিকেন কাৰী, চিম্পল চিকেন কাৰী। তাৰপাছত এয়া আমাৰ টেঙা জোল। তাৰপিছত এয়া আপোনাৰ প্লেইন ভাত। তাৰপিছত এয়া হ'ল আমাৰ চিকেন, ব্ৰইলাৰ চিকেন হয়, ধাবা ষ্টাইলৰ। এতিয়া আমি খাবলৈ বাঢ়িব লৈছোঁ। আজি দেওবৰীয়া খানা খাবলৈ ষ্টাৰ্ট কৰিলে আমাৰ বেটাই। বেটা খাইছা? কেনেকুৱা লাগিছে চিকেন খাই? এয়া আমাৰ আজি দেওবৰীয়া আলহী, মোৰ ভাগিন হয়, খুব মৰমৰ ভাগিন। তাকে একেলগতে এসাঁজ খাম বুলি ভালদৰে বনালোঁ আজি। অকলে খাই ভাল নালাগে, যিহেতু লগত খাই ভাল লাগে। কেনেকুৱা লাগিছে মাইনা? খুব ভাল লাগিছে। ভাল লাগিছে খাই? কি খাইছা? মাংস, এফালে পচলা ভাজি, কাষ্টাৰ্ড আছে। তাৰপিছত এয়া কাষ্টাৰ্ড বনালোঁ আজি। কাষ্টাৰ্ডটো মানে খোৱাৰ পিছত মিঠা খালে ভাল লাগে নহয় জানো, সেইকাৰণে। খোৱা বেটা। এতিয়া ময়ো খাবলৈ বহিছোঁ ভালদৰে খাম বুলি। আজি ভিডিঅ'টো কেনেকৈ বনাই সেইটো দেখাব নহ'ল আলহী অহাৰ বাবে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব।